Dear students, তোমালোকৰ ইংৰাজী টেক্সটবুকৰ লেসন নাম্বাৰ 2 দ্য এণ্ট এণ্ড দ্য গ্ৰাছহপাৰ এইটো পঢ়াই দিওঁচোন আহা দ্য এণ্ট মানে কি বাৰু পৰুৱা এণ্ড দ্য গ্ৰাছহপাৰ মানে ফৰিং এতিয়া চোৱা ইয়াতে ধুনীয়া এখন পিকচাৰ দি থৈছে এইটো কি জানানে স্কুৰেল এইটো কি কৰিছে এটা নাট বিচাৰি পাইছে আৰু সেই নাটটো সি নিজৰ ঘৰলৈ লৈ আহিছে আৰু সেইটো ইয়াতে আহি খাইছেহি এতিয়া আহা আমি ষ্টৰীটো পঢ়ি যাওঁ ইয়াতে ধুনীয়া পিকচাৰ এখন দিছে কিছে এইটো এণ্ট আৰু এইটো কি গ্ৰাছহপাৰ মানে ফৰিং এণ্ড মানে পৰুৱা আৰু এই পৰুৱাটোৱে কি কৰিছে তাৰ ঘৰটোলৈ মাটিৰ ঘৰটোলৈ তাৰ খোৱা বস্তু লৈ গৈ আছে এইখন ধুনীয়া এখন নদী দেখাইছে আৰু এইটো গ্ৰাছহপাৰটোৱে চাই আছে এতিয়া আহা আমি পঢ়ি যাওঁ হোপ দ্য গ্ৰাছহপাৰ এণ্ড এনি দ্য এণ্ট আৰ ফ্ৰেণ্ডছ হোপ মানে হৈছে গ্ৰাছহপাৰটো এণ্ড এনি মানে হৈছে এণ্টটো হৈছে ফ্ৰেণ্ড দুইটা হৈছে বন্ধু হোপ লাভছ টু হোপ এৰাউণ্ড ফ্ৰম গ্ৰাছ টু গ্ৰাছ হোপ মানে সেই এই গ্ৰাছহপাৰটোৱে কি কৰি ভাল পাইছিল ঘূৰি ফুৰি ভাল পাইছিল ঘাঁহনিয়ে ঘূৰি ফুৰি ভাল পাইছিল হি স্পেণ্ড অল হিজ টাইম ইন ছামাৰ ছিংগিং এণ্ড ডান্সিং সি কটাই ভাল পাইছিল সময় কটাই ভাল পাইছিল অল হিজ টাইম সি তাৰ সময়বোৰ কটাই ভাল পাইছিল ইন ছামাৰ মানে গৰমৰ দিনত কি কৰি ভাল পাইছিল ছিংগিং গান গাই এণ্ড ডান্সিং নাচি ভাল পাইছিল সাৰে গামা লা 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 হোৱাট এ নাইচ ৱেডাৰ লা 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 সি মানে সাৰে গামা লা 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 আকৌ ক'ব এনেদৰে গান গায় আকৌ কৈছে বা ইমান ধুনীয়া বতৰটো তাৰপিছত আকৌ লা 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 এনেকৈ কৰি সি গান গাই থাকে বাট এনি লাভছ টু ৱৰ্ক হাৰ্ড অল দ্য টাইম কিন্তু এনিয়ে মানে এণ্টটোৱে এনিয়ে কি কৰি ভাল পাইছিল কাম কৰি ভাল পাইছিল অল দ্য টাইম সকলো সময়তে তাই কাম কৰি ভাল পাইছিল হি স্পেণ্ড অল হাৰ টাইম ইন ছামাৰ ৱৰ্কিং তাই গৰমৰ দিনবিলাকত সকলো সময়খিনিতে তাই অকল ৱৰ্কিং কৰিয়ে কটাইছিল ইট ইজ উইণ্টাৰ নাও আৰু এতিয়া কি আহিছে উইণ্টাৰ আহি গৈছে মানে ঠাণ্ডা আহি গ'ল ওৱান মৰ্ণিং হোপ গেটছ আপ লেট হি ইজ লুকিং ফৰ এদিনাখন ৰাতিপুৱা হোপ দেৰিকৈ উঠি পালে এই গ্ৰাছহপাৰটো দেৰিকৈ উঠিলে হি লুকিং ফৰ আৰু সি তাৰপিছত উঠিয়ে এনিক বিচাৰি ফুৰিছে হোপে এনিক দেখিলে চি ইজ বিজি ইন দ্য ষ্ট'ৰ হাউচ তাই ক'ত ব্যস্ত আছিল এনি ক'ত ব্যস্ত আছিল ষ্ট'ৰ হাউচ মানে য'ত তাইৰ বস্তুবিলাক থৈ দিয়ে ষ্ট'ৰ হাউচত ব্যস্ত আছিল এতিয়া গ্ৰাছহপাৰটোৱে তাইক মাতিছেগৈ হেল্ল' গুড মৰ্ণিং এনি কৈছে যে হেল্ল' সুপ্ৰভাত এনিয়ে কি কৈছে গুড মৰ্ণিং হোপ হোৱাটছ দ্য মেটাৰ কৈছে গুড মৰ্ণিং তো হোপ কি হ'ল কোৱাচোন এনেকৈ কৈছে এতিয়া গ্ৰাছহপাৰটোৱে কি কৈছে আই এম ভেৰি হাংগ্ৰি মানে কি ভোক লগা কৈছে মোৰ বহুত ভোক লাগিছে উইল ইউ প্লিজ গিভ মি ছাম ফুড তুমি মোক অলপ খোৱা বস্তু দিবানে তে এনিয়ে কি কৈছে চাবা দেই আই হেভ এ গুড ষ্ট'ৰ অফ ফুড কৈছে যে মোৰ ওচৰত খাদ্যবস্তু বহুতখিনি আছে মানে খাদ্যবস্তু থৈ দিছোঁ মই বহুতখিনি ডিড নট ইউ ষ্ট'ৰ ছাম ফুড ফৰ উইণ্টাৰ তুমিনো কিয় উইণ্টাৰৰ কাৰণে অলপ খাদ্যবস্তু নাৰাখিলা তেতিয়া গ্ৰাছহপাৰটোৱে কৈছে ন' আই ডিডণ্ট কৈছে মই নাৰাখিলোঁ আই স্পেণ্ড মাই ডে ছিংগিং এণ্ড ডান্সিং কৈছে যে মই গোটেই সময়খিনি গান গাই নাচি বাগিয়ে কটাই দিলোঁ তেতিয়া এনিয়ে কৈছে ভেৰি বেড বহুত বেয়া কাম কৰিলা হোপ উই শ্বুড থিংক এবাউট আৱাৰ ফিউচাৰ মানে কি ভৱিষ্যত কৈছে যে আমি আমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগে উই শ্বুড ছেভ ছাম ফুড ফৰ উইণ্টাৰ আমি উইণ্টাৰৰ কাৰণে খাদ্যবস্তু গোটাই থ'ব লাগে এনিৱে আই উইল গিভ ইউ ছাম ফুড দিছ টাইম কৈছে যে কোনো কথা নাই বাৰু মই তোমাক এইবাৰৰ কাৰণে অলপ খোৱা বস্তু দিম বাট অনলি দিছ টাইম কিন্তু কেৱল এইবাৰৰ বাবেহে এনেকৈ কৈছে তেতিয়া গ্ৰাছহপাৰটোৱে কি বুলি কৈছে চোৱা থেংক ইউ ভেৰি মাছ কৈছে ধন্যবাদ বহুত বহুত ধন্যবাদ এনি আই হেভ লাৰ্ণ এ লেচন কৈছে যে মই এটা শিক্ষা পালোঁ ফ্ৰম নাও এতিয়াৰ পৰা
অন আই উইল ৱৰ্ক হাৰ্ড ময়ো এতিয়াৰ পৰা কষ্ট কৰিম আই উইল অলছ' ছেভ ফুড লাইক ইউ আৰু মই তোমাৰ দৰে খাদ্যবস্তু কি কৰিম ৰাখি থ'ম ছেভ কৰি ৰাখি থ'ম এইটোৱে আছিল তোমালোকৰ ষ্টৰিটো বাকী কুৱেশ্যন আনচাৰ হওক এক্টিভিটি হওক সেইখিনি আমি পিছত কৰিম এতিয়া তোমালোকে এই ভিডিঅ'টো চাই ধুনীয়াকৈ এইটো ষ্টৰিটো পঢ়িবা